অহা ২৬ত নিৰ্বাচনত যদি আমাৰ দাবীবিলাক পূৰণ নকৰে আমি গণতান্ত্ৰিক মাধ্যমেৰে আমি যিকোনো পন্থা ল'বলৈ সাজু হ'ম। ধন্যবাদ। আজি আমি এক্স BTF ৱেলফেয়াৰ ছ'চাইটি আৰু NLFB এক্স NLFB ৱেলফেয়াৰ ছ'চাইটি দুটা সংগঠনে যৌথভাৱে আলোচনা মৰ্মে আমি কিছুমান জাতীয় যিবিলাক সমস্যা আমাৰ আছে এইবিলাক একেলগে সংগ্ৰাম কৰি বুলি আজি আমি বদ্ধ পৰিকল্পিত হৈছোঁ। আগন্ত মাহত আমাৰ BTADত 5টা ডিষ্ট্ৰিক্ট আছে। 5টা ডিষ্ট্ৰিক্টত আমি ডিষ্ট্ৰিক্ট কমিটিবিলাকৰ লগত আমি আলোচনা কৰিম আৰু ফেব্ৰুৱাৰীৰ শেষত আমি এটা পূৰ্ণ এটা কমিটি গঠন কৰিম জনসভাৰ মাধ্যমেদি। এইখিনি আমাৰ কিছু জাতীয় সমস্যা বা আমাৰ দাবী আছে চৰকাৰৰ ওচৰত। দীৰ্ঘদিন ধৰি আমি এই দাবীবিলাক চৰকাৰৰ ওচৰত আমি উত্থাপন কৰি আহিছোঁ, কিন্তু বাৰম্বাৰ আলোচনা কৰা সত্ত্বেও চৰকাৰে আমাৰ এই দাবীবিলাক এতিয়ালৈকে পূৰণ কৰা নাই। তো আমি চৰকাৰক এইটোৱে ক'ব বিচাৰিছোঁ যে অহা ২৬ত নিৰ্বাচনত যদি আমাৰ দাবীবিলাক পূৰণ নকৰে আমি গণতান্ত্ৰিক মাধ্যমেৰে আমি যিকোনো পন্থা ল'বলৈ সাজু হ'ম। ধন্যবাদ। হয়, প্ৰথমতে আমাৰ এক্স NLFB আৰু এক্স BTFৰ ফালৰ পৰা আপোনালোকক সংগ্ৰামী অভিনন্দন যাচিলোঁ আৰু তাৰ লগে লগে আপোনালোকৰ মাধ্যমেদি গোটেই অসমবাসীক এটা মেছেজ দিব ওলাইছোঁ যে আপোনালোকে জানে আমি এক্স NLFB এক্স BTF আমি জাতিৰ স্বাৰ্থত আমি বিভিন্ন কাৰ্যক্ৰমণিকাৰে আমি অন্তৰ্বৰ্তী আছিলোঁ। চৰকাৰৰ সদ ইচ্ছাৰ কাৰণে আমি এটা সময়ত সাৰেণ্ডাৰ হ'লোঁ, অস্ত্ৰ শস্ত্ৰ আমাৰ জমা দি আমি সমাজৰ মেইন ষ্ট্ৰীমত আমি উভতি আহিলোঁ। অহাৰ পিছত আমাৰ দুয়োটা সংগঠনৰে আজি এক্স BTF এক্স NLFB দুয়োটা সংগঠনৰে বিভিন্ন দাবীবোৰ আছিলে। সেই দাবীবোৰ লৈ আজিলৈকে চৰকাৰে আমাৰ লগত কোনো ধৰণৰ আলোচনা সদিচ্ছা প্ৰকাশ কৰা নাই। সেইটো বিষয়ৰ ওপৰত আমি এটা আলোচনা কৰি আমি আজি দুয়োটা সংগঠনৰ মেইন কৰ্মকৰ্তাবোৰে একেলগে বহি এটা টেবুল টক কৰিলোঁ আৰু সেই টেবুল টকৰ অন্তত আমি এটা সিদ্ধান্তত উপনীত হ'বলৈ বাধ্য হ'লোঁ যে চৰকাৰৰ এটেনশ্যন ড্ৰ কৰাৰ কাৰণে আমি দুয়োটা সংগঠনে একত্ৰিত হৈ আমাৰ জাতীয় সমস্যাবোৰ তথা লগতে আমাৰ সংগঠনৰ বিভিন্ন দায় দাবীবোৰ লৈ আমি একত্ৰিত হৈ মুভমেণ্ট কৰিম আৰু আজিৰ পৰা এক্স NLFB এক্স BTF এটা কোঅৰ্ডিনেশ্যন কমিটি এটা এডপ্ট কমিটি বনোৱা হৈছে আৰু সেই কমিটিটোৱে আমাৰ BTCত বিশেষকৈ 5টা জিলা তাৰ উপৰিও আমাৰ গোটেই অসমত কেইটামান জিলাতো আমাৰ কেডাৰবোৰ আছে। সেই কেডাৰবোৰক লৈ আমি ইয়াৰে মাজত এখন বৃহৎ এটা মানে মেলৰ আয়োজন কৰিম। তাতে সৰ্বসাধাৰণ ৰাইজো থাকিব, তাতে আমাৰ এক্স BTF এক্স NLFB কেডাৰবোৰো থাকিব আৰু সকলোৰে উপস্থিতিত আমি এখন পূৰ্ণাংগ কমিটি আমি এখন বনাম আৰু সেই কমিটিটোৰ উদ্দেশ্য এটাই হ'ব যে সমাজৰ শান্তি শৃংখলা বৰ্তাই ৰাখি আমাৰ জাতীয় যিবোৰ ইস্যু আছে, জাতীয় যিবোৰ সমস্যা আছে, এই সমস্যাবোৰ কেনেকৈ শ্বৰ্ট আউট কৰিব পাৰি আৰু তাৰ লগে লগে আমাৰ আপোনালোকে জানে যে আমাৰ বেংগলী জাতিটোৰ আজিৰ পৰা মানে বহুত দিন আগলৈকে আমাৰ বিভিন্ন জাতীয় সমস্যাবোৰ আছিলে আৰু আজি আমি বৰ্তমান ইন প্ৰেজেণ্ট আমি এটা বস্তু খুব পৰিলক্ষিত হৈ আছোঁ যে ৰাজনৈতিকভাৱেও আমাক ডমিনেট কৰি ৰখা হৈছে। এই বস্তুবোৰৰ আধাৰত আমি ইয়াৰে মাজত এটা বৃহৎ মিটিং এখন পাতিম। সেই মিটিঙত আলোচনা মৰ্মে আমি আমাৰ এক্স NLFB এক্স BTF কোঅৰ্ডিনেশ্যন কমিটিখন পূৰ্ণাংগ সমিতি ৰূপে আমি মানে গঠন কৰিম। ধন্যবাদ। নাই, ডেট এতিয়ালৈকে ফিক্স কৰা নাই। তো আমাৰ এক্স BTFৰ সভাপতি আছে, এক্স সভাপতি আছে বাপ্পাদাও আপোনালোকৰ আগত